নমস্কাৰ, মোৰ পাকঘৰলৈ আপোনাৰ সকলক স্বাগতম। আজি বনাবলৈ লৈছোঁ মই পেৰা বনাবলৈ মই আজি এইখিনি লৈছোঁ। গাখীৰ লৈছোঁ আধা কিলোগ্ৰাম, ইয়াতে অকণমান ময়দা লৈছোঁ, ইয়াতে ঘিউ লৈছোঁ আৰু 1 কাপ চেনি লৈছোঁ, অকণমান খিচমিচ লৈছোঁ আৰু 2টা ইলাচি লৈছোঁ। এতিয়া গেছটো অন কৰি দিছোঁ। ইয়াতে কেৰাহী এটা বহাই দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে। ইয়াতে অকণমান ঘিউ দি দিছোঁ। ঘিউখিনি গৰম হৈ গৈছে। ইয়াতে মই আধা লিটাৰ গাখীৰ দি দিছোঁ। গাখীৰখিনি ভালদৰে লৰাই দিছোঁ। গেছটো হাই ফ্লেমত ৰাখিছোঁ। গাখীৰখিনি এনেকৈ লৰাই আছোঁ। এয়া দেখিছে নহয়, গাখীৰখিনি অকণমান ডাঠ হৈ গৈছে। এইখিনিতে মই চেনিখিনি দি দিছোঁ ইয়াতে আৰু অকণমান লৰাই দিছোঁ। এতিয়া ইয়াতে 2টা ইলাচি দি দিছোঁ। ইলাচি দিলে চেণ্টটো ভাল হয় আৰু খাবলৈ সোৱাদ হয়। হেতাখনেৰে অসুবিধা হৈছে বাবে মই হেতাখন ছাইডত ৰাখি এইখন ব্যৱহাৰ কৰিছোঁ। ইমানখিনি গাঢ় হৈ গৈছে। ইয়াত দেখিছে নহয় কিমানখিনি গাঢ় হৈছে। ইয়াতে এইখিনিতে মই গেছটো একদম ল' কৰি ৰাখিছোঁ আৰু ভালদৰে এইখিনি ভালদৰে লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব, পুৰি যাব পাৰে। সেইবাবে এইখিনি এতিয়া ভালদৰে লৰাই থাকিব লাগিব। মই ইয়াতে 1 চামুচ ময়দা দি দিছোঁ। ময়দা দিলে আৰু অকণমান গাঢ় হৈ যাব। এইখিনি ভালদৰে লৰাই থাকিব লাগিব যাতে ইয়াতে গুটি হৈ নাথাকে। এইখিনি ভালদৰে লক্ষ্য কৰিব লাগিব। এইখিনি গাঢ় হৈছে, দেখিছে নহয়। এতিয়া মই এখন থাল লৈছোঁ। ইয়াতে অকণমান ঘিউ দিছোঁ আৰু ভালদৰে থালখনত ঘিউখিনি সানি লৈছোঁ। এইখিনি এতিয়া নমাই দিব পৰা হৈ গৈছে। গেছটো অফ কৰি দিছোঁ। এইখিনি থালত নমাই ৰাখিছোঁ। ইমানখিনি গাঢ় হ'লে এই মিশ্ৰণটো নমাই দিব পৰা হৈ যায়। এইখিনি লক্ষ্য ৰাখিব লাগে যাতে ইয়াত কৰি বেছি গাঢ় হৈ নাযায় আৰু ইয়াত কৰি বেছি পনীয়া হৈ নাথাকে। এইখিনি এতিয়া বিৰাট গৰম আছে বাবে মই চামুচখনেৰে ভালদৰে লৰাই দিছোঁ আৰু গৰমে গৰমে পাৰালৈকে এইখিনি বনাব লাগিব। হাতত অকণমান মই ঘিউ সানি লৈছোঁ। এতিয়া গৰমে গৰমে মই এই পেৰাকেইটা বনাই ল'ব লাগিব, নহ'লে ঠাণ্ডা হ'লে টাইট হৈ যাব, বনাবলৈ অসুবিধা হ'ব। পেৰাকেইটা থ'বলৈ মই এখন এনেকুৱা প্লেট লৈ লৈছোঁ। ইয়াতে অকণমান ঘিউ সানি দিছোঁ। এনেকৈ মই পেৰাৰ আকাৰ দি লৈছোঁ আৰু ইয়াতে এটাকৈ খিচমিচ দি লৈছোঁ। এনেকৈ মই বাকী পেৰাকেইটা বনাই যাম। মিশ্ৰণখিনি এনেকৈ হাতত লৈ ভালদৰে এনেকৈ মোহাৰি দিলে পেৰাকেইটা দেখিবলৈ ধুনীয়া হয় আৰু মিহি হয়। এয়া দেখিছে নহয় কিমান মিহি হৈছে। আটাইকেইটা পেৰাই মই এনেকৈ বনাই ল'লোঁ আৰু আপোনালোকে এনেকৈ বনাই খাই চাবচোন। এতিয়া মোৰ পেৰাকেইটা বনা হৈ গ'ল। এয়া দেখিছে নহয় কিমান ধুনীয়া হৈছে পেৰাকেইটা। আধা লিটাৰ গাখীৰৰ মোৰ ইমানকেইটা পেৰা ওলাইছে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।